আসসালামু আলাইকুম নমস্কাৰ ওয়েলকাম ব্যাক টু মাই চ্যানেল আশা কৰোঁ সবেই বহুত বেছি ভালে আছে আলহামদুলিল্লাহ ময়ো ভালে আছোঁ ভিডিঅ'ৰ ফাৰ্ষ্টতেই এটা পাৰ্চেল আহিল মিহিজিবিনৰ তো এটো কি আছে হেতু দেখাই আছে তো আপোনালোকেও চাই থাকক আৰু নতুন ভিউৱাৰ্ছে ভিডিঅ'টো চাই থাকিলে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু আপোনালোকৰ কি মতামত কমেন্ট বক্সত জনাব তো হেয়া দেখাই আছে কি আনিছে ফেচিয়াল হেয়াৰ ৰিমুভেল এটো হয় মানে মুখত যে হেয়াৰবোৰ হয় সৰু সৰু তো এটো দি মানে ৰিমুভ কৰিব পাৰি তো তেনেকুৱা আৰু চাৰ্জ দিব লাগে এটো তো এটোৰ বিষয়ে বেছি নাজানো তো অলপ চলপ জানো বহুত দিন আগত মই ইউজ কৰিছিলোঁ তো বেছি ভালকে নাজানো এনে ধুনীয়া হয় মুখটো সৰু সৰু নোমবোৰ থাকে যে ধুনীয়াকে উঠি যায় তো আৰু এটা মনে মনে আনিলে মানে হেতু খুৰিয়ে দেখিলে তাক গালি পাৰিব সেইকাৰণে তো এটো এটা ইয়াত কি আছে এটা পেন্ট আৰু কুৰ্তি এটা দুপাট্টা তো এক সিট তো এনেকুৱা এযোৰ তাইও মানে আনিলে তো মোৰ কাৰণেও তেনেকুৱা এযোৰ মই অৰ্ডাৰ দিলোঁ তো আহিব কেতিয়াবা আহে তেতিয়া আহিলে মই দেখাম আৰু আজি আমি ঢেকিয়াজুলি যাম আজি নহয় এটো পিছদিনাখন যাম এটোতো এতিয়া ইফতাৰী খোৱাৰ পিছৰ ভিডিঅ' হয় আজি 19টা ৰোজা তো কাইলে কি কৰো নকৰো এইখিনি দেখাম তো এটো ঠিক আছে কাইলে লগ পাম আপোনালোকে কাইলৈকে ভিডিঅ'টো চাই থাকক মানে এতিয়াইতো কাইলে হৈ যাব তো ঠিক আছে The next day. Good morning everyone এতিয়া ৰাতিপুৱাকে ওলালো মানে ৰেডি হলো যাম ঢেকিয়াজুলি তো কাপোৰ কিনিব আছে ঈদৰ শ্বপিং তো সবেই একেলগতে যাম আমি খুৰা আৰিফ জাহাবা মেহজিবিন হাবিবা আমি সবেই একেলগত যাম তো তাকো অলপ দেখাই দিলো তো বলক গৈ থাকো এফালে গাড়ীত বহিলো আৰু গৰম লাগি আছে তো ফটো উঠাব বিচাৰিছিলোঁ কিন্তু ফটো উঠোৱা হোৱা নাই তো মিহিজিবিনে উঠালে চাগে এটা দুটামান ফটো মই উঠাবই পৰা নাই ভিডিঅ' কৰাতেই ব্যস্ত আছোঁ তো ঠিক আছে গৈ থাকোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব দেই আৰু এফালে আমাৰ শিঙুৰীৰ এফালে মথাউৰি আছিল যে তাত মানে ধুনীয়াকে এনেকা ৰাস্তাটো বনালে যে সেইকাৰণে দেখাই দিছোঁ বহুত দিন ধৰি আহা নাই কেঁচা ৰাস্তা থাকোতে আহিছিলোঁ যে এতিয়াতো পকি কৰিল তাৰ পিছত আহাই নাই আৰু এফালে ইমান ধুনীয়া লাগি আছে ভিউটো চোকচোন ভিউটো বহুত ধুনীয়া আৰু মানুহবোৰে বোলে ইয়াত আহি ফটো শ্বুট কৰে তো ময়ো আহিম কেইদিনমান পিছত হাজবেণ্ড আহিলক ঘৰত তাৰ পিছত আহিম আৰু বহুত ধুনীয়া লাগিছে আৰু এনেকুৱা লাগি আছে যে গোটেই দিন এনেকুৱা ৰাস্তা দি গৈয়ে থাকক আৰু ৰাস্তা শেষ নহওক যাতে তেনেকুৱা লাগি আছে আৰু খুৰা আমি সবেই একেলগত কথাও পাতি আছোঁ এফালে ভিডিঅ'ও কৰি আছোঁ ভাল লাগি আছে সবেই একেলগত গৈ আছোঁ আৰু বহুত দিনৰ পিছত মানে ইয়াত ঈদ কৰিম বিয়া হোৱাৰ পিছত আৰু ইয়াত ঈদ কৰিব অহা নাই খুৰাহঁতৰ ঘৰত তো এইবাৰ মানে আল্লাহে মানে মানে আগৰ বিয়াৰ আগত যেনেকা ঈদ কৰিছিলোঁ ঘৰত তো তেনেকুৱা কৰিব পাৰিম তো ভাল লাগি আছে মোৰ আৰু হাজবেণ্ড ঘৰত নাই কাৰণে ইয়াত কৰিম ঈদ তো সেয়াই তো ঠিক আছে আপোনালোকেও চাই থাকক ভিউটো আৰু ময়ো পিছত আহি আছোঁ এফালে শিঙুৰী পাৰ হ'লো আৰু পাহাৰটো দেখাই দিলোঁ পাহাৰটো দেখি বহুত ভাল লাগি আছে বহুতেই ভাল লাগে পাহাৰ দেখিলেই মোৰ মনটো ভাল হৈ যায় তো এফালে আমি আহি গ'লোঁ ঢেকিয়াজুলি আজকৰণত ইয়াৰ পৰা কাপোৰ লোৱা হ'ব চবেই কাৰণে তো এনেই থুলমূলকৈ অলপ চলপ দেখাম ইমান বেছি নেদেখাওঁ লাজ লাগে ভিডিঅ' কৰিলে আৰু এফালে নাচৰিন আৰু
ফাৰিহা আহিল, ফাৰিহা আৰু মুহাইমিনৰ কাৰণে কাপোৰ লোৱা হ'ব, সেইকাৰণে ইহঁতো আহিল। তো আমি চবেই ৰোজা আছোঁ, ৰোজা থাকি যে বহুত কষ্ট লাগি আছে। এতিয়া 12টামান হৈ গ'ল চাগে, ঘৰত যাওঁতে যাওঁতে 2-3টামান হৈ যাব। আৰু কিবাকিবি কিনিব আছে, বি-মাৰ্টত যাব লাগিব আৰু কিবাকিবি কিনিব চাগে ঘূৰাই। তো এইফালে চব কিনা হৈ গ'ল। এতিয়া মানে পইচা দিয়াৰ পিছত আমি যামগৈ। তো ঠিক আছে, চাই থাকক। A few moments later. এইফালে ঘৰ আহি পাই গ'লোঁ আৰু ইফতাৰীৰ কাৰণে চব ৰেডি কৰা হৈ গ'ল। আৰু বনাইছে বোলে মাছ ভাজি কৰিল আৰু বুট বনাইছে আৰু কি বনাইছে আৰু এইফালে মাংস বনাই আছে। তো এইবোৰ দি আজি খোৱা হ'ব আৰু বহুত কষ্ট লাগি আছে। ঠিক আছে। The next day. আৰু আকৌ পিছদিনাখন কাইলৈ কি আনিলোঁ সেইবোৰ এতিয়া নেদেখাওঁ। ঈদৰ আগদিনা আৰু কিবাকিবি আছে যে আনিবলৈ, তাৰপিছত দেখাম। এতিয়া নাচৰিনহঁতৰ ঘৰত মানে ফাৰিহাৰ কাৰণে কি লোৱা হৈছে সেইখিনি দেখাম। আৰু নাচৰিনে এযোৰ লৈছে চেণ্ডেল, তো তাক মানে দি পঠোৱা হ'ব যে, সেইকাৰণে এইবোৰ দেখাম। কিন্তু আমাৰ কাৰণে যে কাপোৰ লোৱা হৈছে চবেই কাৰণে, সেইবোৰ এতিয়া নেদেখাওঁ। আৰু আছে আনিব, অনাৰ পিছত তাৰপিছত দেখাম। তো ঠিক আছে, আপোনালোকে ডেইলি চাব মোৰ ভিডিঅ'বোৰ। মই দিম 2-3 দিন পিছত সেই ভিডিঅ'টো দি দিম। আৰু এইকেইটা মুহাইমিনৰ হয়। আৰু ফাৰিহাৰ কাৰণে 3যোৰ লোৱা হৈছে আৰু মুহাইমিনৰ কাৰণে এযোৰেই লোৱা হৈছে। তো ঠিক আছে, ভিডিঅ'টো চাই কেনে পাইছে কমেণ্টত জনাব আৰু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু নতুন ভিউৱাৰ্ছে ভিডিঅ'টো চাই থাকিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ কিবা মতামত থাকিলে কমেণ্টত জনাব পাৰে। তো সেইটোৱে জনাবলগীয়া আছিল। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, মই ডেইলি ভিডিঅ' দিম, দিয়াৰ লগে লগে পাই যাব ছাবস্ক্ৰাইব কৰি থ'লে। তো ঠিক আছে, এইবোৰেই কিনা হৈছে ইহঁতৰ কাৰণে। আৰু কিবাকিবি দি মানে কাইলৈ পঠাব, কাইলৈ বা পৰহিলৈ। তো ঠিক আছে, সকলোকে বাই বাই, আল্লাহ হাফিজ।